নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। মানে ৰাতিপুৱা হৈ থকা নাই বাৰু, এতিয়া কেইটা বাজিলে ৰ'ব চাই লৈছোঁ। এতিয়া 12টা বাজি গ'ল। ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ আৰু আপোনালোকক অলপ দেখাম আৰু কিমান কি পাৰোঁ। মানে মায়ে কাপোৰ এযোৰ লৈছিলে দেই, মানে কাপোৰ এযোৰ লৈছিলে সেইদিনাখনি, হ'ল আজি 4 দিনমান। তাৰপৰা মই ভিডিঅ' কৰাও হোৱা নাছিলে। তাৰপৰা ভাবিলোঁ আজি কাপোৰযোৰ দেখুৱাওঁ আপোনালোকৰ আগত, সকলো কথা শ্বেয়াৰ কৰোঁ যেতিয়া ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। গতিকে ভিডিঅ'টো চাই থাকিব, কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু কাপোৰযোৰৰ লগতে গামোচা দুখনো লৈছিলে, এনেকুৱা এইবোৰ দীঘল গামোচাৰ যে এনেকুৱা এইবোৰ বেপাৰী যে আনে যে এনেকুৱা গামোচা দুখনো লৈছিলে। তাকে দেখাম, গতিকে চাই থাকিব। আৰু মানে আজিয়ে দেখুওৱা অলপ দেৰি পাছত মানে মই চিলাবলৈ দিবলৈ যাম, গতিকে ভাবিলোঁ দেখুৱাই দিওঁ আপোনালোকক, চাই থাকিব। হেল্ল' গাইজ, এতিয়া মই আপোনালোকক দেখুৱাম কাপোৰযোৰ। বিচনাতে ধুনীয়াকৈ বহি লৈছোঁ, মানে বিচনাতে মেলি লৈছোঁ আৰু গতিকে কাপোৰযোৰ দেখুৱাম, চাব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এইযোৰ চব কাপোৰযোৰ, এইখন চাদৰখন হয়, তাৰপৰা এইখন মেখেলাখন। মানে চাদৰ কি বুলি কয়, মেখেলাখনৰ লগতে মানে ব্লাউজৰ পিচটো আৰু পটিকেইটা লাগি আছে। মই আপোনালোকক বেক কেমেৰা কৰি ভালকৈ মেলি দেখুৱাম, গতিকে চাই থাকিব। ৰ'ব দেখাই আছোঁ, বেক কেমেৰা কৰি লওঁ আৰু আপোনালোকে চাই থাকিব। এইখন হৈছে মেখেলাখন। এয়া মেখেলাখনত মাজতে অলপ গুণা কৰা আছে, বেছি ওপৰলৈকে নাই বাৰু, এয়া তলতে আছে। এয়া মেখেলাখন হয়। তাৰপৰা এই মেখেলাখনৰ লগতে এইটো ব্লাউজৰ পিচ হয়। এয়া গোটেই ব্লাউজৰ পিচটোত ফুল আছে, এয়া চাওক সৰু সৰু বুটা আছে আৰু এয়া ব্লাউজৰ পিচ। আৰু এইখন হ'ল মেখেলা। আৰু চাদৰখন দেখুৱাই দিছোঁ, ৰ'ব। এইখন হৈছে চাদৰখন মেলি দেখাই দিছোঁ বাৰু। এইখন ৰ'ব দেই, এইখন হৈছে চাদৰখন গোটেই চাদৰখনতে গুণা কৰা আছে। এনেকুৱা ধৰণৰ গোটেই চাদৰখনতে এনেকুৱা ফুল আছে, বহুত ধুনীয়া চাদৰখন। এইয়া কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব। কাপোৰযোৰ মাৰ বাবে লৈছিলোঁ, অৰ্ডাৰ কৰি লোৱা নহয় বাৰু, অনলাইনত অৰ্ডাৰ কৰা নহয়। বেপাৰীজন আহিছিলে, বেপাৰীজনৰ পৰা লৈছিলোঁ কাপোৰযোৰ। এইযোৰ ফুলটো বাৰু ধুনীয়া লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এইযোৰে হ'ল মাৰ কাপোৰযোৰ, এয়া। আৰু এইকেইটা হ'ল চাদৰৰ পতিকেইটা, এইকেইটা আছে চাদৰৰ পতি। এই চাদৰখনত এনেকৈ লগাব লাগিব, গোটেই চাদৰখন মেলি থৈ দিছোঁ। এইখন চাদৰ আৰু এয়া পতি হয়, এয়া। তাৰপৰা এইখন মেখেলা, ব্লাউজ এনেকৈ আছে আৰু সেয়ে। আৰু দেখুৱাই আছোঁ আপোনালোকৰ গামোচা কেইখন, গতিকে চাই থাকিব। হেল্ল' গাইজ, এতিয়া চাওঁ আহক গামোচা কেইখন। গামোচা দুখনো লৈছিলে, মই আপোনালোকক কৈছিলোঁ। এতিয়া এই দুখন গামোচা ৰ'ব ভালকৈ দেখাম বাৰু। এইখন গামোচা বহুত দীঘল গামোচা হয়, একেটা ডিজাইনৰে দুখন ল'লে, এখন গতিকে দেখাই আছোঁ ৰ'ব, মোবাইলটো থৈ লৈছোঁ। এইখন এখন আৰু এইখন এখন। আপোনালোকক মই ভালকৈ দেখাম, গতিকে কেমেৰাটো বেক কৰি লওঁ, চাই থাকিব। এই দুখন গামোচা দুখন, এইখন এয়া এনেকৈ দহি কৰা আছে, কিন্তু এই দহিখিনি মই কাটি পেলাম, কাটি চিলাই ইয়াত নিজে দহি বাতিম। এইখন আৰু এইখনো একেই, ডিজাইনটো একেই হয়। এইখনো তেনেকৈ এইবোৰ দহি কাটিম আৰু কাটি পেলাই নিজে বাতি ল'ম দহি। এয়া আপোনালোকক এটা মেলি দেখাম। ডিজাইনটো এইটো কি গছা ডিজাইন নে কি এনেকৈ কয় আৰু দেই, মই ইমান ভালকৈ নাজানো। এয়া মাজত এয়া বুটা আছে, এইখিনি এয়া চাওক কিমান দীঘল। সেইফালে কোচ খাই আছে, মানে আৰু দীঘল হয় গামোচাখন, বহুত দীঘল। গোটেইখন মেলিবগৈ নোৱাৰিলোঁ, যিমান পাৰিছোঁ মেলি দিছোঁ, আৰু বেছি দীঘল যে গামোচাখন মেলিবগৈ নোৱাৰিলোঁ। সেইখন আগফালটো এইটো একে আৰু ডিজাইনটো, আৰু এইখন গামোচাও ডিজাইনটো সেই একেই, গতিকে এইখন নেমেলোঁ আৰু একেইহে। কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব। হেল্ল' গাইজ, এতিয়া আকৌ আহি আছোঁ বাৰ্থডে এটা খাবলৈ। মানে আমাৰ ঘৰৰ ওচৰৰে অকণমানি এজনী বাৰ্থডে এটা আছে, গতিকে বাৰ্থডেলৈ যাওঁ আৰু আপোনালোকক দেখাম আৰু অলপ। গতিকে যাওঁ, ভণ্টিহঁত যাব, তাহাঁতৰ লগতে যাওঁ।
এয়া মোৰ লগত আহিছে আমাৰ ভণ্টি আৰু এজনী ভণ্টি মানে তিনিজনী আহিছে আৰু আমি তিনিজনী আহি আছোঁ বাৰ্থডেলৈ যাওঁ সৰু ছোৱালী এজনী বাৰ্থডে আছে অকণমানি এজনী গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিব আকৌ এইজনী হ'ল আমাৰ বাৰ্থডে গাৰ্লজনী হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া হাই এইজনী আমাৰ বাৰ্থডে গাৰ্ল আজি এজনীয়ে বাৰ্থডে আছে আৰু খুলি দিব লাগিব এই বাজনীয়ে খুলি দিব যোৱা এই প্ৰিন্সিপালে খুলি দিব যোৱা প্ৰিন্সিপাল চিনি পাওঁ জানো হেল্ল' গাইজ এতিয়া বাৰ্থডে খাই আহি ঘৰ পাই গ'লোহি আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব কাৰণ ভিডিঅ'টো যিমানে দীঘল হ'ব আপোনালোকে চাই আমনি পাব আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব আৰু আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই 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 দিলে বাই বাই